কেতিয়াবা কোনো আগতীয়া পৰিকল্পনা নকৰাকৈ কিছুমান কাম কৰি সঁচাই বহুত ভাল লাগে। আগৰাতি শোৱাৰ সময়ত মানুহজনে ক'লে যে ব'লা কাইলৈ ৰাতিপুৱা কামাখ্যা মন্দিৰলৈ যাওঁ। কথামতেই কাম এয়া পুৱা 7:35 আমি বেবেজীয়াত ৰে'লত উঠিলোঁ আৰু ৰে'লত উঠি গৈ আমি 10:35 নে 45 এনেকুৱাতে গুৱাহাটী পল্টন বজাৰ ষ্টেচনত নামিলোঁ আৰু তাৰ পৰা চিটি বাছেৰে গৈ আমি কামাখ্যা মন্দিৰ পালোঁ। মন্দিৰৰ প্ৰথম তোৰণখনৰ ওচৰতে যিবোৰ সৰু সৰু গাড়ী থাকে সেই গাড়ীতে উঠি আমি গৈ কামাখ্যা মন্দিৰ পালোঁগৈ আৰু তাৰ সন্মুখত ওচৰতে যোনবোৰ সৰু সৰু পূজাৰ সামগ্ৰী বেচা দোকান থাকে, এই পূজাৰ সামগ্ৰী বেচা দোকানৰ পৰা আমি পূজাৰ বাবে কিছু সামগ্ৰী লৈ ল'লোঁ আৰু তাৰ পৰা এয়া দেখিছেনে মানুহৰ কেনেকুৱা ভিৰ। কালি নাজানো কিয় দেওবাৰ কাৰণে নে আন কিবা কাৰণতে ইমান ভিৰ হৈছিল। মানুহৰ ভিৰ ফালি ফালি আমিও ভিতৰত প্ৰৱেশ কৰি ধূপ চাকি জ্বলালোঁ আৰু ভিতৰত একে মূল গৃহত আমি প্ৰৱেশ কৰা নাছিলোঁ কাৰণ যথেষ্ট দীঘলীয়া শাৰী আছিল আৰু এই শাৰী ভাগি আমি যেতিয়া ভিতৰ প্ৰৱেশ কৰিম উলটি যোৱা ৰে'লখন আমি নাপামগৈ। সেয়েহে আমি বাহিৰতে ধূপ চাকি জ্বলাই এনেকৈ দিনটো পাৰ কৰিলোঁ। সঁচাই বহুত ভাল লাগিলে।